স্বাগতম জনাইছোঁ আৰু আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিছোঁ আৰু আজি ভিডিঅ'টো বহুত ধামাকা হ'বলৈ গৈ আছে কাৰণ আজি মই ঠিক নাই বান্দৰে বনো নে সুন্দৰে বনো আৰু মানে কাৰণ আজি মেকআপ চেলেঞ্জ এটা হ'ব তো মেকআপ কৰিব মোক এয়া পায়ে তো মাহীয়ে চাব আৰু মানে কেনেকুৱা হৈছে আৰু লগতে আপোনালোকে কমেণ্ট কৰিব মেকআপটো কেনেকুৱা হৈছে আৰু দেন ব'লক শেষলৈকে ভিডিঅ' চাই যাব আৰু এতিয়া মই মেকআপত বহি যাওঁ আৰু অলপ চলপকৈ বায়ে কৰিব তো বায়ে মেকআপ কৰি দিব এতিয়া কয় কিবা হেল্ল' গাইজ আজি এটা চেলেঞ্জ হ'ব ব্লাইণ্ড ফল্ডেড চেলেঞ্জ তাই মানে চকুটো বন্ধ কৰি ৰাখিম আৰু তাইক মই মেকআপ কৰিম ভাল কৰিম নে বেয়া কৰিম আপোনালোকে কমেণ্টত জনাব কেনেকুৱা হ'ব আৰু বাৰু এটা চেনেল এটা আছে ডেছক্ৰিপশ্যনত লিংক দি দিম আপোনালোকে চেক আউট কৰিব আৰু লগতে ক'বাৰ মোৰ চেনেলৰ পৰা চাইছোঁ বুলি ফৰ্মিনাক্ষী শইকীয়া চেনেলৰ পৰা চাইছোঁ বুলি তো এয়া ব'লক চেলেঞ্জটো আৰম্ভ কৰোঁ আজি এতিয়া মই ফাৰ্ষ্ট অফ অল তাইক মুখখনত প্ৰাইমাৰ সানি ল'ম তাৰপিছত ফাউণ্ডেশ্যন তাৰপিছত চাই যাব আপোনালোকে আৰু আজি কি লুক দিবা আজি মই এটা মানে তাইক পাৰ্টি লুক দিব বিচাৰিম আৰু মানে ইমানটো ভালকৈ নাজানো কিন্তু মানে ট্ৰাই কৰিছোঁ আমাৰ বায়ে আজি যিকেইটা মেকআপ কৰিব সেই বস্তুকেইটা লৈ লৈছে আৰু কৈ দিয়া কি কি এইটো প্ৰাইমাৰটো সানি ল'ম তাইৰ মুখত গাইজ মোৰ বহুত হাঁহি উঠিছে কাৰণ মই ঠিক নাই আজি কি হওঁ প্ৰাইমাৰটো সানি লৈছোঁ তাই মেকআপ আৰ্টিষ্ট ভালকৈ চকুৱে টকুৱে সোমাইছে মেকআপ আৰ্টিষ্টে মোক কেনেকুৱা কৰিছে চকুটো জপাই নাহে আছিলে অঁ পাহৰিলোঁ পালিছমেণ্ট দিছে ইমান সময় চকু মুদি মই কেনেকৈ লাগে এটা এটা ব্লাইণ্ড ফল্ডেড চেলেঞ্জ হয় ন সেইকাৰণে কবিটো হৈছে হ'ল হয় এটা অকণমান তাৰপিছত লগাই আছোঁ ফাউণ্ডেশ্যন এইটো মই লেকমিৰ BB ফাউণ্ডেশ্যনটো লৈছোঁ এইটো মোৰ খালি এটাই প্ৰব্লেম চেলাৰীকেইডাল নাই বহুত কম ন এতিয়া মই তাই ফাউণ্ডেশ্যনটো ব্লেণ্ডাৰ দি ব্লেণ্ড কৰিব বিচাৰিছোঁ মানে প্ৰাইমাৰটো লগোৱাৰ পিছত মানে ব্লেণ্ডাৰ দি হেৰি কৰিলে ফাউণ্ডেশ্যনটো ধুনীয়াকৈ হেৰি লাগি যাব আৰু যিখিনি বস্তু আছে সেইখিনি কৰা হৈছে আৰু তেনেকৈ ইমান এটা বস্তু নাইকিয়া লাহে লাহে গোট খাব আহে আৰু ন হয় আৰু ইমান তেনেকৈ মেকআপ কৰা নহয় চ' সেইকাৰণে নাচিলে কৰা হয় আৰু ক'ৰবাত বিয়া চিয়া আৰু তেনেকৈ বিয়া চিয়াও নাই আজি মই চেছ এতিয়া মই কম্পেক্ট পাউডাৰ দি তাইৰ মুখ যোনটো হেৰিটো ফাউণ্ডেশ্যনটো ছেট কৰি দিব বিচাৰিছোঁ ডিঙি চিঙি বিষাই গৈছে একদম তাতে মোবাইলটো ধৰিবলগীয়া হৈছে কি জাল্লা ডিঙিটো অলপ মাৰি দিছোঁ নহ'লে আৰু মোৰ ডিঙিটো কালাৰটো মানে চেঞ্জ হৈ যাব সেই ক'লা মানুহ আৰু এতিয়া মই কণ্টৰ দি তাই মানে ফেচটো ছেটত আনিব বিচাৰিছোঁ মুখখন মানে ডাঙৰ নে সৰু নে মিডিয়াম চাইজ ৰঙালা ৰঙালা আমাৰতো হাতেৰে চলি যায় ব্ৰাছ চেছ ইমান এটা ইউজ কৰা নহয় এতিয়া অকণমান আইশ্বেডো প্লেটাৰে মানে কিবা এটা কালাৰ এটা দি দিব বিচাৰিছোঁ কোনটো লাগে দিয়া কিবা এটা ভাল লগা ব্লু কালাৰ ইমান সময় পেলালো না তারপর ইটো তোমার আইশ্যাডোটো মারি দিবাচোন তেতিয়া ভাল লাগিব কিন্তু ইমান ভালো নহয় চকু উঘালি আহিব দেখিছে গাইছ ইমান কষ্ট দিছে মোক চকু ওলাই আহিব এতিয়া মোৰ এতিয়া মানে অলপ ডাৰ্ক ব্লুটো দিব বিচাৰিছোঁ যিহেতু পাৰ্টি মেকআপ ন অলপ ক্লাছিক লুকটো থাকিলে ভাল হ'ব এতিয়া আইব্ৰছটো বনাবলৈ মানে চেপত অকণমান দিবলৈ ট্ৰাই কৰিছোঁ মোৰতো তাতে চেলাৰী একদম নাই এডাল বেলেগে আঁকিলেহে মোৰ একদম মানে ভয় লাগি যায় চকুত সোমাইছে দেই চোৱা নাই বাৰু আমাৰ মানে হেৰি মাস্কাৰে কাম চলি যায় একচুৱেলি সেইটো নহয় মানে মই ঘৰত নাই তো মাহীহঁতৰ ঘৰত আছোঁ মোৰ বস্তুখিনি অনা নহ'ল বাৰ যিখিনি আছে সেইখিনিয়ে কৰি দিছে আৰু এতিয়া মই অলপ আইলাইনাৰে তাই মানে
চকুৰ এটা শ্বেপ দিব বিচাৰিছোঁ। কিন্তু মই বেলেগে আইলাইনাৰ আঁকিলে বেয়া পাওঁ, কোনো উপায় নাই, আজি চেলেঞ্জ তো সেইকাৰণে। এতিয়া মই অলপ ব্লাছ লগাই দিওঁ। চব হাতেৰে চলিছে। গাল লগাই মাৰিব এতিয়া মই। এতিয়া মই লগাব বিচাৰিছোঁ হাইলাইটাৰ। বহুত চাবলৈ মন গৈছে, কিন্তু উপায় নাই। আজি মই পুতলা নোচোৱাদি নচোৱাইছে, এবাৰ এফালে এবাৰ এফালে। অলপ নাকতো হে কৰিছোঁ, নাকৰ চেপ কি জাল্লা। এতিয়া মানে পাৰ্টি মেকআপ যিহেতু অকণমান ৰেডিছ টাইপ বা লিপষ্টিক লগালে বেছি ভাল লাগিব। চ' মই এইটো লিপষ্টিক দিছোঁ। এইটো হ'ল মেড মিৰ এইটো লিপষ্টিক। চ' এইটো ধুনীয়াকৈ চেক কৰোঁ। এতিয়া আপোনালোকে চাব পাৰে জখনি টাইপ কৰি দিছোঁ। ক্ল'জ আপটো অনা অলপ ধুনীয়া লাগিছে নে চাব পাৰে হা। আপোনালোকে মানে কেনেকুৱা পাইছে ক'ব, আৰু কমেণ্টছত জনাবচোন কেনেকুৱা লাগিছে মেকআপটো তাইৰ। আৰু লাষ্টত এতিয়া এটাই আছে, মেকআপ ফিক্সাৰটো মেকআপটো ছেট কৰি বুলি মেকআপ ফিক্সাৰটো মাৰিব। এতিয়া মই হেয়াৰ ষ্টাইলটো অকণ কৰি দিছোঁ। চ' ফাইনেলি তাইৰ লুকটো মানে ফাইনেলি কমপ্লিট হৈ গ'ল। আৰু এতিয়া আপোনালোকক দেখাই আছোঁ লুকটো কেনেকুৱা লাগিব। এইটো চাওক, ফুল কেনেকুৱা লাগিছে। চাদৰ মেখেলা কিনে নিজে পিন্ধিছোঁ হা, তো পিন্ধিব নাজানো, হ'লেও ট্ৰাই কৰিছোঁ, কাৰণ পিন্ধিবতো লাগিব কেতিয়াবা মাহঁত নাথাকিলে। তো কেনেকুৱা লাগিছে, মোৰ মেকআপটো ভালেই লাগিছে, কিন্তু আইনাৰ যিমানে ধুনীয়াকৈ নাআঁকক, মই নিজে নাআঁকিলে ভাল নালাগে। চ' হ'লেও ভাল লাগিছে মেকআপটো। থেংক ইউ মাই চুইটাৰ। তো এয়া চাওক মেকআপটো, তো চাব। আৰু বাৰু ইউটিউব চেনেলটো আৰু ইনষ্টাটো ডেছক্ৰিপশ্যনত লিংক দিম, তো চাব।